নমস্কাৰ, কি খবৰ সকলোৱে? নিশ্চয় ভালে আছে। তো সকলোকে পৰাগ ভাইটিৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পৰাগ ভাইটি আৰু মই মিলি এটি ফটো কম্পিটিশ্যন পাতিছিলোঁ। তাত মূল বিষয় আছিল যে পৰম্পৰাগত সাজপাৰ পিন্ধি পেলাই যিটো মানে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়, তাৰ জৰিয়তে যিবিলাক ফটো বা তেওঁলোকৰ গহনা সেইবোৰক উপস্থাপন শৈলী কেনেকৈ তেওঁলোকে আমাৰ আগত প্ৰকাশ কৰিব পাৰে, সেয়ে আমি এতিয়া ফটো কম্পিটিশ্যন পাতিছিলোঁ। তো পৰাগ ভাইটিয়েও কষ্ট কৰিছে বহুখিনি আৰু ময়ো কৰিছোঁ, আৰু বিশেষ ব্যস্ততাৰ বাবে আমি ৰিজাল্টটো দিব পৰা নাছিলোঁ। তো এইকেইদিন অলপ সময় মিলাই পেলাই ভিডিঅ'টো বনাইছোঁ, আৰু এই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকে যিবোৰে পাৰ্টিচিপেট কৰিছে তেওঁলোকক চাব পাৰিব। আৰু আমাৰ মৰিগাঁও বুলিয়ে নহয়, বহুকেইখন জিলাৰ পৰা তেওঁলোকে পাৰ্টিচিপেট কৰিছে। আমাৰ মৰিগাঁও মহাবিদ্যালয়ৰ পৰা ধৰি বহুকেইখন মহাবিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে, আৰু আগন্তুক দিনতো তেওঁলোকে যাতে এনেকৈ অংশগ্ৰহণ কৰে। আৰু ইয়াৰ পাছৰখিনি মই পৰাগ ভাইটিক কিছু ক'বলৈ মই আগবঢ়াই দিছোঁ। খুবেই ভাল লাগিছে, সকলোৱে পাৰ্টিচিপেট কৰিছে। আমাৰ মানে উইনাৰ অলপ চিলেক্ট কৰোঁতে অলপ প্ৰব্লেম হৈছিল, তাৰ কাৰণে আমি বিচাৰক মণ্ডলীৰ হাতত দিলোঁ। বিচাৰক মণ্ডলীৰ ৰিজাল্টটো এতিয়া মোৰ হাতত আছে। তো খুবেই ভাল লাগিছে, সকলোৱে পাৰ্টিচিপেট কৰিছে, আৰু আগন্তুক দিনতো মানে আমি এনেকুৱা ভাল ভাল পদক্ষেপ হাতত ল'ম বুলি আগবাঢ়িছোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে যিসকল মানে প্ৰাৰ্থীয়ে কম্পিটিশ্যনটোত আগভাগ লৈছে, সকলোকে অনলাইনৰ যোগেদি এখনকৈ মানপত্ৰ দিয়া হ'ব, আৰু ল'ৰা 3জন ছোৱালী 3জন তেনেকৈ আমাৰ উইনাৰ ৰখা হৈছে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আইতা পিঠাগুড়ি খুন্দিবৰ হ'ল, আইতা পিঠাগুড়ি খুন্দিবৰ হ'ল। ৰঙৰে ৰঙাহালি চোতালাহি পালেহি, চিৰা পিঠা বনাবৰ হ'ল, চিৰা পিঠা বনাবৰ হ'ল। চিৰা পিঠা চিৰা পিঠা চিৰা পিঠা বনাবৰ আইতা গৰু গা ধুৱাবৰ হ'ল, আইতা গৰু গা ধুৱাবৰ হ'ল। ৰঙৰে ৰঙাহালি চোতালাহি পালেহি, মাহ হালধি গোটাবৰ হ'ল, মাহ হালধি গোটাবৰ হ'ল। মাহ হালধি মাহ হালধি মাহ হালধি গোটাবৰ হ'ল। আইতা হুঁচৰি গাবৰে হ'ল, আইতা হুঁচৰি গাবৰে হ'ল। ৰঙৰে ৰঙাহালি চোতালাহি পালেহি, বিহুনো মাৰিবৰ হ'ল, বিহুনো মাৰিবৰ হ'ল। আমি অসমীয়া বিহুৰে বলিয়া, বিহু গ'লে বিনা মানুহি এনে বিভূতি এৰিব লাগিলে নেথাকে অসমৰ মান। আমি অসমীয়া বিহুৰে বলিয়া, বিহু গ'লে বিনা মানুহি এনে বিভূতি এৰিব লাগিলে নেথাকে অসমৰ মান। এনে বিভূতি এৰিব লাগিলে নেথাকে অসমৰ মান। এনে বিভূতি এৰিব লাগিলে নেথাকে অসমৰ মান।
চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা দূৰণিৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়াখনা উকাৰতিতে ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা তো আপোনালোকে গম পায় বহু ছাত্ৰ ছাত্ৰী হৈছে এই প্ৰতিযোগিতাত। তো তেওঁলোকৰ ফলাফলসমূহ আমি ঘোষণা কৰিব ওলাইছোঁ এতিয়া, যিহেতু বহু ষ্টুডেণ্ট তাৰ মাজতে মেম আৰু ছাৰহঁতে চিলেক্ট কৰিছে তেওঁলোকৰ ড্ৰেছ সাজপাৰবোৰ চাই। তো এতিয়া মই ফলাফল ঘোষণালৈ আহিছোঁ। ফাৰ্ষ্ট হৈছে ল'ৰাৰ ভিতৰত আমি বিশেষকৈ ল'ৰা 3জন চিলেক্ট কৰিছিলোঁ আৰু ছোৱালী 3জনী। তো এতিয়া যদি ফলাফলসমূহ কওঁ তেনেহ'লে ল'ৰাৰ ভিতৰত প্ৰথম পুৰস্কাৰ পাইছে মাধুৰ্য আমচি, মৰিগাঁৱৰ হয় আৰু মৰিগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰিছে বৰ্তমান। তো ছেকেণ্ড পুৰস্কাৰ পাইছে বিশাল বৰা, নগাঁৱৰ হয়, তেখেত ছেকেণ্ড প্ৰাইজ পাইছে। আৰু
যুটীয়াভাৱে দুজনক ৰাখিছে তৃতীয়। তো এজন হৈছে ভৃগু কুমাৰ দাস, তেখেতৰ এড্ৰেছটো দিয়া নাই এতিয়ালৈ, আৰু এজন পাইছে জ্যোতিষ বৰদলৈ, তেওঁ মৰিগাঁৱৰ হয়। এতিয়া আহিছোঁ আমি ছোৱালীৰ যিটো ফলাফল, ছোৱালী 3জনী ৰখা হৈছে। তাৰ ক্ষেত্ৰত ছোৱালীকেইজনীৰ ভিতৰত এজনী পাইছে ভনিতা হালৈ, তাই নলবাৰীৰ হয়। তাৰপিছত ছেকেণ্ডটো একচুৱেলি মেমহঁতে ৰখা নাই, কাৰণ ছেকেণ্ডত বহুখিনি অসুবিধা হৈছে সকলোকে বাছনি কৰাটো। মানে ছেকেণ্ডৰ লিষ্টত তেওঁলোকৰ সাজপাৰৰ পৰা ধৰি যিবোৰ তেওঁলোকৰ পৰিধান কৰা পোছাক সেইবোৰত অলপ অসুবিধা হৈছে বুলি কৈছে। তো এতিয়া ছেকেণ্ডটো মেমহঁতে ৰখা নাই। তৃতীয় ফলাফললৈ আহিছোঁ এতিয়া। তৃতীয় ফলাফলত দুজনী ছোৱালী ৰখা হৈছে যুটীয়াভাৱে। এজনী হৈছে মুনমী শইকীয়া আৰু এজনী হৈছে ৰশ্মণী দাস। তো তেওঁলোকক সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু যিসকলে পুৰস্কাৰপ্ৰাপ্ত হোৱা নাই তেওঁলোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে। আগন্তুক দিনতো আমি যদি কিবা কাৰ্যসূচী হাতত লওঁ তেনেহ'লে তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু সকলোলৈ অশেষ ধন্যবাদ। সকলোৱে ভালদৰে থাকক, সুস্থ হৈ থাকক। আজিলৈ এৰিছোঁ।